ওয়েলকাম টু মাই ইউটিউব চেনেল। তো আশা কৰোঁ সকলো ভালে আছে। তো এতিয়া গৈ আছোঁ, দেখিছে আপোনালোকে সাজি কাচি ধুনীয়াকৈ লৈছোঁ। ইফালে ধুতি পাঞ্জাবী পিন্ধি লৈছোঁ আৰু ধুনীয়াকৈ এখন ডাঙৰ ফুলৰ গামোচা লৈ লৈছোঁ। আৰু এতিয়া আজি শংকৰদেৱৰ তিথি, তো সেইকাৰণে গৈ আছোঁ বৰদোৱালৈ। তো গোটেই ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চাই থাকিব। তো এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইফালে আহি গ'ল আমাৰ দীপ ভাই, এইটো লাষ্ট কোৰিয়া। আৰু এতিয়া আমি চাৰিটা গৈ আছোঁ মানে বৰদোৱা। তো এইখন উলিয়াই লওঁ আৰু এতিয়া ধুনীয়াকৈ ওলাই দিওঁ। তো ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব। তো বলক গাইছ, বলক। তো গাইছ আহি পাই গ'লোহি আৰু এতিয়া গৈ আছোঁ কীৰ্তন ঘৰ। তো আজি মানুহ বহুত ভিৰ শংকৰদেৱৰ তিথি উপলক্ষে। আৰু এফালে বহুত মানুহ আহিছে, গাড়ীবিলাক দেখিছে, গাড়ীবিলাক দেখা পাই চাগে গম পাইছেই। তো এতিয়া গৈ আছোঁ ভিতৰলৈ, তো চাই থাকক। তো এইফালে মানুহৰ ভিৰটো আপোনালোকে দেখা পাইছেই আৰু ভিতৰলৈ সোমাই গৈ আছোঁ। কি ধুনীয়া ধুনীয়া ছোৱালীবিলাক আহিছে গাইছ। এতিয়া আহি পাই গ'লোহি বৰদোৱা আৰু এতিয়া তেল বন্তি ধুনীয়াকৈ লৈ লওঁ। তাৰপিছত বাকী যিখিনি দেখাবলৈ পাওঁ সেইখিনি দেখাই যাম, চাই থাকিব ভিডিঅ'। তো এইফালৰ পৰা লৈ লওঁ ধূপ চুপ। ইয়াতে শংকৰদেৱৰ পদচিহ্ন আছে আৰু ইয়াত ফটো ভিডিঅ' কৰাটো কৰিব নোৱাৰি। তো এয়া কীৰ্তন ঘৰৰ ভিতৰৰ ভাগ। আৰু আজি শংকৰদেৱৰ তিথি উপলক্ষে কিমান মানুহ হৈছে আপোনালোকে চাওক, একদম পূৰা কীৰ্তন ঘৰ ভৰি আছে মানুহে। আৰু ইয়াতে চাবলৈ পাইছে আপোনালোকে কিমান মানুহ দেখিবলৈ পাইছে। পাজি, এইটো হ'ল পাজি আমাৰ ঘপককৈ লগ পাই গ'লোঁ। এইটো সুমিত, নমস্কাৰ। অচ্যুত, নমস্কাৰ। অঁ ছাৰ, ছাৰ ক'ত যায়? যাওক যাওক, সেৱা কৰি আহক, সেৱা কৰি আহক, যাওক। আজি একদম শংকৰদেৱৰ তিথি উপলক্ষে মানে বহুত ভিৰ হৈছে মানুহৰ। ভিৰ মানে কি আৰু, এইফালে কীৰ্তন ঘৰত পূৰা মানুহ ফুল হৈ আছে, নাম গাই আছে তাতে। তো সেই আপোনালোকে শুনিবলৈ পাইছে। আৰু আজি বহুতেই মানুহ ভিৰ। তো বাকী আৰু গংগাপাৰলৈ যাম, দৌল ভাগ দেখাম, আপোনালোকক সকলোখিনি দেখাই যাবলৈ চেষ্টা কৰিম। তো এইকেইটা আমি চাৰিটাই আহিছিলোঁ। তো বাকী চাই থাকক। তো গাইছ, এয়া হৈছে কীৰ্তন ঘৰৰ বাহিৰৰ পৰিৱেশ। আৰু ইয়াত কিমান মানুহ আপোনালোকে বাহিৰতো দেখিবলৈ পাইছে। বাহিৰতো এনেদৰে দূৰৰ দূৰৰ পৰা অহা মানুহ বহি আছে। তো চাই থাকক। এইফালে যায় গাইছ আকাশী গংগা, এই ওপৰত গেটত লিখা হৈ আছে। গংগা পাৰলৈ যায় এইফালে। তো গৈ আছোঁ, মানুহৰ ভিৰ দেখিছে আপোনালোকে। আমাৰ অসমীয়া সমাজৰ ভদ্ৰ ল'ৰা, ধুতি চুটি নিপিন্ধাকৈ আহিছে বৰদোৱা থানলৈ। তাকো ঘৰ আঁতৰতো নহয়, এইকণতে ঘৰ। এয়া চাওক, আপোনালোকে চাবলৈ পাৰিছে গাইছ। আৰু গাইছ এইফালে আগত হেনো ৰুটি ভাজি খুৱাই আছে। তো এইফালে লাইন ধৰিছোঁ। অ'ৰা ৰুটি ভাজি খাবা? এয়া লাইন লৈ আছোঁ, ব'লা। এইফালে অলপ দীঘলীয়া লাইন, তো ৰখি আছোঁ। এইফালে ৰুটি ফ্ৰীতে দিছে আৰু এয়া দীপে খালি আৰু ময়ো খাই লওঁ। ফ্ৰীতে দিছে এতিয়া, পইচা দি কিনা প্ৰয়োজন নাই, খাই লওঁ। তো গাইছ এইখন হৈছে গংগা আৰু চাৰিওফালে মানুহ। আৰু সেইফালে মেইন জেগাটুকুৰি হয় আৰু চব চাইডে মানুহে মানুহ। তো গাইছ এতিয়া আহি আছোঁ কীৰ্তন ঘৰ আৰু গংগা পাৰত সোমাই পেলাই আহি আছোঁ দৌললৈ। তো এতিয়া দৌললৈ গৈ আছোঁ।
তো বাইকৰ চাউণ্ডডাল একদম বৃহৎ দি আছে গাইজ। তো বাইকৰ ভিডিঅ' এটা আপলোড দিম, তো চাইলেঞ্চাৰ সলোৱা। তো সকলোৱে এইটো ভিডিঅ'টোত মৰম দিব গাইজ। আৰু এতিয়া পামহি আৰু। তো এইফালে চিধা যায় দললৈ। তো এতিয়া আমি চিধা গৈ আছোঁ দললৈ। আৰু তাত আপোনালোকে দেখা পালে কীৰ্তন ঘৰত মানুহৰ ভিৰ একদম আজি বহুত হৈছে। তো বহুত দূৰৰ পৰা মানুহবিলাক আহিছে। তো আজিলৈকে যোন অহা নাই মোৰ ভিডিঅ'টো চাব। তো এয়া হৈছে দললৈ যোৱা মেইন গেটটো। তো এইটো দললৈ যোৱা মেইন গেটটো। তো গাইছ এতিয়া আহি পাই গ'লোহি দৌল ভাগ। আৰু ইয়াতো তেনেকৈ মানুহ অলপ ভিৰ হৈ আছে। তো এতিয়া বন্ধ কৰি দিলে। তো আমি অহা দেৰি হৈ গ'ল। তো বাকী যোন আজিলৈকে বৰদোৱা থানখনলৈ অহা নাই, তো সকলোখিনি আহিব আৰু মোৰ ভিডিঅ'টো চাব। যোনে মানে আহিবলৈ মন কৰে, তো ঘৰবিলাক বহুত দূৰত হয়, তেওঁলোকে ভিডিঅ'টো চাব সম্পূৰ্ণকৈ। তো সকলোখিনি দেখা পাব। তো চাই থাকক। তো এইভাগে হৈছে দৌল ভাগ, এয়া ওপৰত। তো এতিয়া বন্ধ কৰিলে, তো টাইম হৈ গ'ল কাৰণে। তো বাকী এফালে ভকত বহি আছে। আৰু দৌলৰ লগতে দেখা পালোঁ এইখিনি শহাপহু আছে। চাওক বহুত শহাপহু আছে, দৌলৰ একদমেই কাষতে আছে এয়া শহাপহু। কি ধুনীয়াকৈ আছে চাওক গাইছ, মৰম লগ। তো গাইছ এতিয়া বৰদোৱাৰ পৰা ওলাই দিলোঁ আৰু এতিয়া গৈ আছোঁ ঘৰলৈ। তো বহুত টাইম থাকিলোঁ ইয়াতে, আপোনালোকক সকলোখিনি দেখালোৱে। তো যদিহে ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। আকৌ আপোনালোকৰ মাজলৈ নতুন ভিডিঅ'বিলাক আনি থাকিম। তো আজিলৈ বাই বাই।